কাৰণতে স্বামী স্ত্ৰীৰ মাজত হয় কাজিয়া। নকৰিব এই ভুলবোৰ। আপুনি নিশ্চয় কোনোবা নহয় কোনোবা সময়ত মানুহে কোৱা শুনিছে যে য'ত প্ৰেম আছে তাত সংঘাতো আছে। দুজন মানুহৰ মাজত হোৱা কাজিয়াখন বুজাবলৈ এই শাৰীটোৱে যথেষ্ট। সকলোৱে বিচাৰে যে তেওঁ নিজৰ সংগীৰ লগত সুখী হওক, কিন্তু তথাপিও এটা বা আনটো কথাত কাজিয়া চলি থাকে। অৱশ্যে কিছুমান কথা মনত ৰাখি কাজিয়াৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। আহক জানো সম্পৰ্কত কিয় কাজিয়া হৈছে। কথাবোৰ নুবুজা। সংগীৰ কথা নুবুজাৰ বাবে প্ৰায় দম্পতীৰ মাজত কাজিয়া আৰম্ভ হয়। দুয়োজন মানুহৰ যিকোনো বিষয়ত বেলেগ বেলেগ মতামত থাকিব পাৰে, কিন্তু আনৰ দৃষ্টিভংগী দমন কৰাটো সদায় ভুল। এনে পৰিস্থিতিত সন্মুখৰ বস্তুবোৰৰ লগতে সন্মুখৰ মানুহজনকো বুজি পোৱাটো জৰুৰী। কেৱল বুজাই নহয়, তেওঁলোকে কিয় এই কথা কৈছে জানিবলৈও চেষ্টা কৰক। মিছা কথা কোৱা। এটা মিছা কথাই আপোনাক কিছু সময়ৰ বাবে বচাব পাৰে, কিন্তু কেতিয়াবা নহয় কেতিয়াবা সত্যটো ওলাই আহে। প্ৰায়ে মানুহে কথাবোৰ লুকুৱাই ৰখাৰ উদ্দেশ্যে মিছা কথা কয়। ইয়াৰ বাবে কিছুদিন পৰিস্থিতিৰ নিয়ন্ত্ৰণত থাকে, যদিও সত্য গম পালে বিষয়টো চম্ভালিবলৈ টান হৈ পৰে। আপুনি সদায় আপোনাৰ সংগীক সকলো কথা সঁচা কোৱাটো ঠিক হয়। মিছা কথা কোৱাৰ বাবে দম্পতীহালৰ মাজত আস্থা কমে। বিশেষ অনুভৱ নকৰোৱা। আমি সকলোৱে বিচাৰোঁ কোনোবাই আমাক বিশেষ অনুভৱ কৰাব, সেয়া আমাৰ জন্মদিন হওক বা বিয়াৰ বাৰ্ষিকী হওক। এনে পৰিস্থিতিত বহু সময়ত আমি আমাৰ কামত ইমানেই ব্যস্ত হৈ পৰোঁ যে বিশেষ অনুভৱ কৰোৱাৰ কথা মনত নাথাকে। এনে সৰু সৰু কথাই সংগীজনৰ বৰ বেয়া অনুভৱ কৰে। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ কোনো গুৰুত্ব নাই। কামত ব্যস্ত থাকিলেও কেইদিনমানৰ পিছত পৰিকল্পনা কৰি তেওঁলোকক বিশেষ অনুভৱ কৰাব পাৰে। আনৰ প্ৰতি অধিক মনোযোগ দিয়ক। কাৰোবাৰ সংগী হোৱাৰ বাবে তেওঁলোকৰ প্ৰতি মনোযোগ দিয়াটো আমাৰ কৰ্তব্য। তাইৰ যত্ন লওক আৰু সদায় তেওঁৰ কাষত থিয় দিয়ক। যেতিয়া এনে নহয়, তেতিয়া মানুহে অকলশৰীয়া অনুভৱ কৰে আৰু ইয়াৰ বাবেই বিবাদ আৰম্ভ হয়। সন্দেহ কৰা। বহু সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া আমি আমাৰ সংগীক সন্দেহ কৰোঁ। এনে কৰিলেও সম্পৰ্কৰ মাজত বিভাজনৰ সৃষ্টি হয় আৰু কাজিয়াৰ সৃষ্টি হয়। গতিকে এইবোৰ আছিল কিছুমান কাৰণ যাৰ বাবে এহাল দম্পতীৰ মাজত কাজিয়া হয়। এই বিষয়ত আপোনাৰ মতামত কি? এই লেখাটোৰ কমেণ্ট ছেকশ্যনত জনাওক। যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰক আৰু ধুনুৰ লেখা পঢ়িবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।